আজি টেষ্ট কৰিম স্মক পৰ্ক মাটিমাহৰ সৈতে আৰু আজি মই ইয়াক ফাৰ্ষ্ট টেষ্ট কৰিম তেতিয়াহ'লে আহক ইয়াক বনাবলৈ আৰম্ভ কৰোঁ স্মক পৰ্কৰ 1 কেজি পেকেট এটা আনিছিলোঁ থুপকা বনাই খাম বুলি কিন্তু ইনষ্টাগ্ৰামত আজি দেখিছিলোঁ মাটিমাহৰ সৈতে বনোৱা স্মক পৰ্কৰ ৰেচিপি তো ভাবিলোঁ তাকে বনাই টেষ্ট কৰি দিওঁ আজি ফাৰ্ষ্ট ইয়াক সৰু পিচ কৰি ল'বা আৰু এইখিনি মাটিমাহ ইয়াক ধুই কুকাৰত আদা নহৰু লগত দি 5টামান চিটি মাৰি ল'বা এইটো কাম কৰাৰ পাছত কেৰাহীত মাংস ফ্ৰাই কৰিবা আৰু 2 মিনিটৰ পাছত পিয়াজ দি দিবা ধুনীয়াকৈ ইয়াক লৰাই থাকিবা আৰু মাংসৰ তেল ওলাই গৈ থাকিব লৰাই থকাৰ মাজতে হাতখন অকমান ৰখাই ঢালি দিবা হালধি আৰু নিমখ আৰু এইখিনি কৰাৰ পাছতে মাংসত দাইলখিনি দিয়াৰ সময় হ'ব অলপমান ইয়াক লৰাই মেলি লৈ 5 মিনিট মানৰ কাৰণে ঢাকি দিম আৰু তাৰ পাছতে আমাৰ আজি ৰেচিপিটো হৈ যাব তাৰ পাছত টেষ্ট কৰা আৰু বাকিবোৰ পৰ্ক ৰেচিপিৰ নিচিনাকে এইটো বহুত ইজি বনাবলৈ আৰু বাকিবোৰৰ নিচিনা ইয়াৰো বহুত মজা টেষ্ট তো বন্ধুসকল দৌৰি দৌৰি যোৱা শুকান গাহৰি আনি মাটিমাহৰ লগত বনাই খোৱা